কি খবৰ সকলোৰে ভালে আছেনে আজি মই প্ৰডাক্ট কেইটামান অৰ্ডাৰ দিছিলোঁ আজি অহা প্ৰায় এসপ্তাহ মানেই হ'ল মই ভাবিলোঁ খুলিব পাৰিলোহেঁতেন কিন্তু মই ভাবিলোঁ আনবক্সিং ভিডিঅ' এটাও হৈ যাব আৰু তেনেকৈ ভিডিঅ'টো বনামকৈ বস্তুকেইটা আজি এসপ্তাহৰ ওপৰেই হ'ল কি আহিছে ক'ব নোৱাৰোঁ বেয়া আহিলে মই এতিয়া ৰিটাৰ্ণো কৰিব নোৱাৰিম এতিয়া ভাবিছোঁ চাওঁ সেইকেইটা খুলি পেলাই আপোনালোককো দেখাওঁ কেনেকুৱা পালে জনাবচোন বস্তুকেইটা মানে কি হয় এইখিনি লাগতিয়াল বস্তুৱেই হয় বাৰু ল'ৰাৰ কাৰণে আনিছোঁ দৰকাৰী বস্তু কি হয় মানে দোকানলৈ গ'লে যিটো অনলাইনত পাওঁ মোৰ প্ৰাইচটো সেইটো মই দোকানত অলপ বেছি পাওঁ প্ৰাইচটো সেইকাৰণে ভাবিলোঁ আনি চাওঁচোন কিন্তু আজি খোলা বহুত দেৰিয়ে হৈ গ'ল বাৰু এতিয়া 7 দিনৰ ওপৰ হ'ল কিবা যদি ডিফেক্ট আহিছে ৰিটাৰ্ণো কৰিব নোৱাৰিম চাগে গতিকে ভিডিঅ'টো বনামকৈ বনোৱাও হোৱা নাছিলে ভাবিলোঁ ভিডিঅ' এটাও হৈ যাব আৰু এইটো সেই আনবক্সিং কৰাও হ'ব আৰু আপোনালোককো দেখাম বহুত টেপ মাৰি দিয়ে দেই এইবিলাক দিগদাৰ মোৰ মেকআপৰ প্ৰডাক্ট নানো বাৰু যিমান অৰ্ডাৰ কৰিছোঁ আজিলৈকে ঘৰখনৰ বস্তুৱেই হওক বা ল'ৰাৰ কাৰণে আনিছোঁ বাৰু এইবাৰ সকলো দৰকাৰী বস্তুৱে আনো আৰু যেনেকৈ অৰ্ডাৰ কৰোঁ কিন্তু বস্তুখিনি ভালো পাইছোঁ তেনেকৈ একো মানে আজিলৈকে ডিফেক্ট অহা নাই বাৰু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ এইটো আহিছে দেহাৰ টিফিন বক্স তাৰ টিফিন বক্স আছে 2-3টা টিফিন বক্স কিন্তু মানে তাৰ টিফিন বক্সখিনি হৈছে আজিকালি দোকানত বজাৰত কিনিবলৈ পায় যে প্লাষ্টিকৰ টিফিন বক্সবিলাক তেনেকুৱা কিন্তু প্লাষ্টিকৰ টিফিন বক্সত দিয়াটো ভাল নহয় ল'ৰা ছোৱালীক গৰম বস্তু দিলে সি বাৰু বেছিভাগ পেকেটিং বস্তুৱেই নিয়ে খাই ভাল পায় তথাপিও কেতিয়াবা বনাই কৰি দিলে মানে সেইটো প্লাষ্টিকত ভাল নহয় সেইকাৰণে ভাবিলোঁ এনেকৈ ষ্টীলৰ এটাই এনেকৈ কিনি দিয়া হওক এইটো কিনি দিছোঁ এইটো আনি দিছোঁ তাক ভালেই বস্তুটো তাৰ কাৰণে জোখৰ আৰু ইমান ডাঙৰো নহয় আৰু ইমান সৰু নহয় ইয়াৰ লগতে এইটো এটা সৰু আহিছে ভিতৰত এইটো চব্জি নিব পাৰিব ন কিনিলে আলু ভাজি আমাৰ দেহাই বেলেগ চব্জি নাখায়েই আলু ভাজিহে খায় বেছিকৈ ন বেলেগ চব্জি সি একদম নাখায় কেতিয়াবা খোৱা হ'ব টেনশ্যন এইটো বহুত মৰম লাগিছে টিকলা এইটোত চব্জি নিব পাৰিব ন খুলিব পাৰিবনে নাই কিন্তু ভালকৈ খুলিব লাগিব আকৌ গাত পৰি গ'লে গালি দিব নহয় ভালকৈ খুলিব লাগিব ন ৰ'বা খুলিম লাহে লাহে থোৱাচোন থৈ দিয়া এবাৰ আহিলোঁ এইটো লৈ এইটোত কি আছে চাম এবাৰ এইটো দেহাৰ বস্তুৱেই হ'ব লাগে আৰু এটা বস্তু দিছিলোঁ তালৈ এইটো কি হয় এতিয়া চাম কেনেকুৱা আহিছে আৰু বেয়া আহিলেও উপায় নাই মই এইটো ঘূৰাই দিবও নোৱাৰিম 7 দিন হৈ গ'ল দিনলৈ ধেৰ দিন হ'ল ন এইটো হৈছে এইটো মই এই প্লাষ্টিকৰ বটলত কিনিব পাই যে পানীৰ বটল তেনেকুৱা কিনি তাক মই দি আছিলোঁ সেইকাৰণে মই সেইটো বোলো নাই নহ'ব তাত গৰম পানী দিলেও বেয়া বা ঠাণ্ডা পানীও বেছি দিন তেনেকৈ নি থাকিলে ভাল নহয় সেইকাৰণে মই এইটো আনি দিছোঁ এইটো পূৰা ষ্টীলৰ হয় ভিতৰটো এইটো সি গৰম পানীও নিব পাৰিব কোনো প্ৰব্লেম নহ'ব তেতিয়া আৰু সৰু আনি দিছোঁ কেৰি কৰিবৰ কাৰণে ভাল হ'ব বেছি ৱেইট হৈ যায় নহ'লে বেগটো এইটো কি আঁকা আছে দেখাইটো ক'ব পাৰিবানে কি কোৱা এইটো কি আঁকা আছে কোৱাচোন মই তোমাক শিকাইছিলোঁ নহয় কি হয় এই বস্তুটো এইটো যে পিন্ধি আছে হেলমেটৰ নিচিনা এইটো কি হয় কি বুলি কয় ষ্টাৰ আঁকা আছে এইটো কি আঁকা আছে মুন আঁকা আছে এখন স্পেচ আঁকা আছে যাই যে কি কয় এষ্ট্ৰ'নাট আঁকা আছে ন ভাল লাগিছেনে কালাৰটো ব্লু কালাৰ এইটো কি কালাৰ য়েছ ব্লু ন ভাল লাগিছে এইটো পানী এইবাৰ আহিলে এইটোনো কি তাকে চাওঁ ন
কি বাৰু এইটো এইটো কি আপোনালোকে ধৰিব পাৰিছেনে বাৰু এইটো কি কি কামত আনিছোঁ এইটো কৈ আছোঁ বাৰু মই দুডাল ৰোল আহিছে গোল্ডেন আৰু হোৱাইটত আহিছে এইটো হৈছে পাকঘৰৰ যে চাজাখন আছে সেই টাইলছটোৰ ওপৰত লগাবলৈ আনিছোঁ অকণমান বেলেগ এটা লুক দিওঁ বুলি ভাবিছোঁ কিটচেনত এইটো আনিছোঁ এইটো প্ৰডাক্ট আনিছিলোঁ মোৰ কাৰণে বাৰু মোৰ ইয়াৰৰিংছবিলাক বহুত আছে এতিয়া জমা হৈ গৈছে ভাল লাগিলে লোৱা হয় এযোৰ দুযোৰ এনেকৈ লওঁতে একেলগে থ'লে মানে এইবোৰ পূৰা জঁট খাই ধৰে বেয়া হৈ গৈছে এইটো কাৰ্চবিলাকি সেইকাৰণে সেইখিনি মানে ভালকৈ থ'বৰ কাৰণে এটা বক্স আনিলোঁ তেনেকৈ ইয়াৰৰিংছ থোৱা বক্স পাই এক্সেল থ'ব পাৰিম এযোৰকৈ তো আনিছিলোঁ কিন্তু কি হ'ল চাওকচোন একদম কিবা দাগ ধৰা নিচিনা মামৰ ধৰা নিচিনা এনেকুৱা দাগ লাগি আছে মানে বক্সটো লাগিহে আছে বাৰু বক্সটো বেয়া নহয় ধুই দিলে ভাল হৈ যাব কিন্তু কিয় জানো এনেকৈ হেৰি আহিছে পেকেটিংটো এইকেইটাই আছিলে প্ৰডাক্ট 4টা আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিছে জনাবচোন বস্তুকেইটা আৰু ভিডিঅ'টো ইমানেই আছিলে আহিছোঁ তেনেহ'লে আজিলৈ বাই